গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি পোনপ্ৰথমতে মই আপোনালোকক ৰিপাব্লিক ডে উপলক্ষে আমাৰ গণৰাজ্য দিৱস উপলক্ষে মই আপোনালোক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, এই গণৰাজ্য দিৱসত সকলোৰে মনত দেশপ্ৰেম জাগি উঠক। আজি আপোনালোকৰ বাবে মই এটা ব্লগ বনাম, আজি মানে গণৰাজ্য দিৱস উপলক্ষে আপোনালোকৰ বাবে বনাম। এই ব্লগটোৰ কাৰণে মই গৈ আছোঁ উত্তৰ গুৱাহাটীৰ বাঁকালৈ। তো এই ব্লগটো আপোনালোকে ৰাতিলৈ আপলোড কৰিম মই এডিটিং কৰি পেলাই। মই আশা কৰিছোঁ দিনৰ ভাগত আমি এইখিনি পেৰাগ্লাইডিং কৰিম। আজি আমি আকাশমাৰ্গত আমাৰ যি তিৰংগা আছে, আমাৰ যিখন জাতীয় পতাকা, এই জাতীয় পতাকা আমি উত্তোলন কৰিম। আকাশমাৰ্গত আমি জাতীয় পতাকা উৰুৱাম। আমাৰ অসম পেৰাগ্লাইডিং গ্ৰুপ যিটো আছে, তাত আমাৰ মনোজ দা আছে, তেখেতসকলো আহি আছে। তো আমি উত্তৰ গুৱাহাটী গৈ আছোঁ এতিয়া। তো তাতে গৈ পেলাই আমি যি পেৰাগ্লাইডিং কৰিম, আজি এটা বিৰাট এডভেঞ্চাৰ্ছ আমাৰ এটা ব্লগ হ'ব। আপোনালোকে চাই আশা কৰোঁ খুব ভাল পাব। তো মই এটা চেষ্টা কৰিছোঁ, মোৰ ক্ৰিয়েটৰ্ছ ডায়েৰী যিটো চেনেল হয়, তাত বহুতে মানে যেতিয়া চাৰ্চ কৰে, তো ক্ৰিয়েটৰ্ছ ডায়েৰী চাৰ্চ কৰিলে মানে চেনেলটো নাপায়। একচুৱেলি তাত এপ'ষ্ট্ৰফি আছে, তাত থাকে। তো কালি মোৰ বন্ধু এজনে কৈছিলে, শচীন্দ্ৰ ফুকন, যে মানে তাত মানে মই চাৰ্চ কৰি পোৱা নাই ব্ৰজেন দা। বন্ধু মানে ভাইটি হয়, বন্ধু হয়। তো তেওঁ কৈছিলে যে মানে মই ব্ৰজেন দা এইটো চাৰ্চ কৰি পোৱা নাই। গতিকে তেওঁক মই তাতে খালি ফেচবুকত মই কমেণ্ট এটা দিছিলোঁ যে এইটো হেৰি কৰিব লাগিব, ক্ৰিয়েটৰ্ছ ডায়েৰী যিটো ক্ৰিয়েটৰ্ছ হয়, তাত এপ'ষ্ট্ৰফি এছ এটা আছে, ক্ৰিয়েটৰ এপ'ষ্ট্ৰফি এছ। তো এপ'ষ্ট্ৰফিটো নিদিলে তেতিয়া মানে ইউটিউবত চাৰ্চ কৰিলে চেনেলটো ফটককৈ পোৱা নাযায়। কিন্তু এপ'ষ্ট্ৰফি এছ দিয়াৰ লগে লগে ক্ৰিয়েটৰ্ছ দি এপ'ষ্ট্ৰফি এছ দিয়াৰ লগে লগে 2 নে 3 নম্বৰত ক্ৰিয়েটৰ্ছ ডায়েৰী ব্ৰজেন মালাকাৰ বুলি আহি যায়। তো আপোনালোকে ঠিক তেনেকৈ চাৰ্চ কৰিব। আৰু কোনোবাই যদি আপোনালোকৰ কোনোবা চিনাকি বা আপোনালোকৰ কোনোবা লগৰ হওক, কোনোবা ফ্ৰেণ্ড চাৰ্কলৰ কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব খোজে বা মোৰ চেনেলটো চাব খোজে, তো চাবৰ কাৰণে চাৰ্চ কৰি যদি নাপায়, তেতিয়াহ'লে আপোনালোকে তেখেতসকলক কাইণ্ডলি কৈ দিব যে এপ'ষ্ট্ৰফি এছ দিলে পাব। যেন হওক বাৰু, আমি এতিয়া গৈ আছোঁ উত্তৰ গুৱাহাটীত। মই অকলে আহিছোঁ, বাকী আমাৰ মনোজ দাহঁত আছে। মোৰ গোটেই ইকুইপমেণ্টছখিনি ইয়াতে গাড়ীতে আছে। এইটো চাব পাৰে, ট্ৰাইপড, তাৰপিছত আপোনাৰ গোপ্ৰ', তাৰপিছত এই আপোনাৰ কেমেৰা চব আছে। তো আজি আমি এইটো গোপ্ৰ' আছে, মোৰ ইয়াতে DSLR আছে, ট্ৰাইপড আছে, পিছফালে আছে, চব গোটেইখিনি লৈ মই আজি গৈ আছোঁ। আজি মোৰ গাড়ী চলা মোৰ লগত এজন থাকে, ভাইটি এজন, ইও নাই, কিন্তু অকলে যাব লগা আছে। চবেই কিবা কিবি কামত ব্যস্ত। যেন হওক, আশা কৰোঁ আপোনালোকে এইটো মই এটা মানে আজি যিটো ব্লগ হ'ব, তাৰ পৰা মই ট্ৰেইলাৰ হিচাপে আপোনালোকক এইটো জনালোঁ। তো আজি ৰাতিৰ ভিতৰত মই এইটো আপলোড কৰাৰ চেষ্টা কৰিম। আজি যিটো ব্লগ হ'ব, আশা কৰোঁ আপোনালোকে এইটো ভাল পাব। ঠিক আছে, তেতিয়াহ'লে মই এতিয়া পুনৰবাৰ সদৌতিলৈ মই ৰিপাব্লিক ডেৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এইটো মই ভিডিঅ' আপোনালোকক এতিয়া মই এৰি দিম ইউটিউবত, আপোনালোকে চাওক। থেংক ইউ।